গোপন চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, চৰকাৰী শৌচালয়ৰ বাবে নতুন আঁচনি প্ৰকাশ পাইছে। এই আঁচনিৰ জৰিয়তে আপুনিও 15,000 টকা পাব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই আঁচনিত আপুনি কেনেকৈ অনলাইন এপ্লাই কৰিব সকলো জনাই দিম। খালি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। গতিকে যিসকলে অনলাইন এপ্লাই কৰিব তেওঁলোকে কিন্তু নিজৰ মোবাইলৰ সহায়তো এই অনলাইন এপ্লাইৰ প্ৰক্ৰিয়া কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, অনলাইন এপ্লাই কৰাৰ আগত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ লওঁ। এই আঁচনিখন কেৱল গাঁৱত বাস কৰা লোকসকলেহে এই অনলাইন এপ্লাই কৰিব পাৰিব। আগতেও এই আঁচনিখনত এপ্লাই চলিছিল, কিন্তু সেয়া চৰ অঞ্চলৰ বাবেহে প্ৰযোজ্য আছিল আৰু তেতিয়া সেই আঁচনিৰ কাম কাজবোৰ ঠিকাদাৰৰ দ্বাৰা চলিছিল। আৰু এতিয়া এক সম্পূৰ্ণ নতুন পদ্ধতিৰ দ্বাৰা এই আঁচনিৰ সুবিধা দিয়া হৈছে। গতিকে আপোনালোকে যদি যোগ্য বুলি ভাবে, আপুনি যদি যোগ্য, তেতিয়াহ'লে আপুনি এই আঁচনিখনত অনলাইন এপ্লাই কৰি 15,000 টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ল'ব পাৰে। ইয়াত কোনেও এক পইচা খাব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই আঁচনিৰ আবেদন প্ৰক্ৰিয়াৰ কৰাৰ পাছত যি টকা দিয়া হ'ব, সেই প্ৰক্ৰিয়াৰ কৰাৰ পাছত টকা পাবনে নাই সকলো চৰকাৰৰ হাতত থাকিব। গতিকে মই আপোনালোকক অনলাইনৰ প্ৰক্ৰিয়াটোহে দেখাব পাৰিম, আপোনালোকক মই টকাটো দিব নোৱাৰোঁ, যিহেতু এইটো সম্পূৰ্ণ চৰকাৰৰ হাতত থাকিব। গতিকে বলক অনলাইন আবেদনটো কেনেকৈ কৰিব সকলো প্ৰচেছ ষ্টেপ বাই ষ্টেপ চাই লওঁ। বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰিব, স্বচ্ছ ভাৰত মিছন বুলি চাৰ্চ কৰিব। ঠিক আপোনালোকক এই পেজটোলৈকে লৈ আহিব। আপোনালোকে এই পেজটো তললৈকে যাব। একেবাৰে তলত দেখিব পাব এটা অপশ্যন দিয়া আছে, এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। আপোনালোকে এই অপশ্যনটোতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক এই পেজটোলৈকে লৈ আহিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব চাওক। প্ৰথমতে আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক এই পেজখনলৈকে লৈ আহিব। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব, নেমটো দিব, জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল, এড্ৰেছটো আপোনালোকে দিব, ষ্টেটটো দিব, ইয়াতে কেপচা কোডটো ছেম টু ছেম বহাই দিব তলত। তাৰপিছত নেক্সট আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ঠিক এই পেজখন আপোনাক দেখাই দিব। ইয়াতে আপুনি এই অ'কে অপশ্যনটোত টিক লগাব। অ'কে অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰোঁতে এই মোবাইল নাম্বাৰটো ইয়াতে বহাব আপুনি। তাৰপিছত আপোনাৰ পাছপৰ্টটো আপোনালোকে মোবাইল নাম্বাৰ লাষ্টৰ যি 4টা সংখ্যা আছে, সেই 4টা সংখ্যা আপোনালোকে পাছপৰ্টটোত দিব পাৰে। তাৰপাছত আপোনালোকে চেঞ্জ কৰিব পাৰে। চাইন ইন কৰাৰ পাছত আপোনালোকে চেঞ্জ কৰাৰ অপশ্যন এটা আহিব, আপোনালোকে চেঞ্জ কৰি পেলাই আকৌ লগ ইন হ'ব পাৰে। গতিকে আপোনালোকে পাছপৰ্টটো আকৌ যিহেতু নতুনকৈ বনাব লাগে, আপোনালোকে পাছপৰ্টটো ইয়াত এটা প্ৰথমতে আপুনি লগ ইন কৰোঁতে ইয়াত এটা আপোনালোকে মোবাইল নাম্বাৰৰ লাষ্টৰ 4টা সংখ্যা পাছপৰ্ট দি আপোনালোকৰ পাছপৰ্টটো নতুনকৈ এটা পাছপৰ্ট বনোৱাৰ অপশ্যন আহিব। সেই অপশ্যনটোত গৈ আপোনালোকে পাছপৰ্টটো বনাই ল'ব। যেতিয়া আপুনি মোবাইল নাম্বাৰটো আৰু পাছপৰ্টটো দিব, দিয়াৰ পাছত আপোনালোকে চিকিউৰিটি কোডটো বহাব ছেম টু ছেম। চাইন ইন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক এই পেজটোলৈকে লৈ আহিব। ইয়াতে আপুনি পাছপৰ্টটো চেঞ্জ কৰি ল'ব পাৰে। অল্ড পাছপৰ্টটো দি লওক। অল্ড পাছপৰ্টটো আপোনালোকৰ মোবাইল নাম্বাৰ লাষ্টৰ যি 4টা সংখ্যা সেইটো বহাব। নিউ পাছপৰ্টত আপোনালোকে নতুন পাছপৰ্ট এটা বনাই ল'ব লাগিব। 8টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে নিউ পাছপৰ্টটো কেনেকৈ বনাব, আপোনালোকৰ নাম ধৰক ৰাজু, এইটো RAJU@12। পাছপৰ্টটো আপোনালোকে নিউ পাছপৰ্টটো ঠিক এনেকুৱা ধৰণে বনাব লাগিব। কনফাৰ্ম পাছপৰ্টটো আপুনি ছেম টু ছেম দিব। তলত আপোনালোকে চেঞ্জ পাছপৰ্ট অপশ্যনটোত ক্লিক কৰিব। চেঞ্জ পাছপৰ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পাছপৰ্টটো চেঞ্জ হৈ যাব। ইয়াতে চাওক, দেখিব পাব পাছপৰ্ট হেজ বিন চেঞ্জ ছাকচেছফুলি। দেখিব পাইছে আপোনালোকৰ পাছপৰ্টটো চেঞ্জ হৈ গৈছে। আপোনালোকে এতিয়া এই হোম অপশ্যনটোত ক্লিক কৰক। হোম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিখিনি আপুনি ডাটা দিছিলে সেইখিনি ডাটা ইয়াতে শ্ব' কৰিব।
ভিলেজটো দেখিব পাব আপোনালোকৰ এৰিয়াৰ নামটো লিখা থাকিব ইয়াতে আৰু তলতে আপোনালোকৰ মোবাইল নাম্বাৰটো থাকিব আপুনি মেল নে ফিমেল দিছিলে সেইটো দেখি পাব আপোনাৰ এড্ৰেছটো আৰু ষ্টেটটো গোটেইখিনি দেখি পাব ইয়াতে ৰেজিষ্ট্ৰেশ্যন ডেটটো দেখি পাব কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু আপোনালোকৰ ষ্টেটাছটো এক্টিভ হৈ আছে গতিকে এতিয়া আপুনি ইয়াৰ পৰা এপ্লাই প্ৰচেছটো কৰিব পাৰিব ইয়াতে আপোনালোকে এই থ্ৰী ডটত ক্লিক কৰিব ইফালে যি সাইডত এটা দেখিছে থ্ৰী ডট আপোনালোকে এই অপচনটোত ক্লিক কৰিব অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাইছে ইয়াতে তিনিটা অপচন দিয়া আছে নিউ এপ্লিকেশ্যন ভিউ এপ্লিকেশ্যন চেঞ্জ পাছপোৰ্ট আপোনালোকে যেহেতু নতুনকৈ এপ্লাই কৰিব সেইবাবে আপোনালোকে নিউ এপ্লিকেশ্যনটোত ক্লিক কৰক নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এখন ফৰ্ম অপেন হৈ যাব আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ ভৰাব লাগিব ইয়াতে আপোনালোকে সেইমতে আপোনালোকৰ ডিটেইলছসমূহ ভৰাই দিব ইয়াতে চাওক কি ভৰাব লাগিব মই দেখাই দিছোঁ এবাৰ ষ্টেটটো থাকিব আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আপোনালোকৰ কি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপোনালোকৰ মতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ব্লক নেমটো সিলেক্ট কৰিব নেক্সট আপোনালোকে পঞ্চায়তটো সিলেক্ট কৰি ল'ব ভিলেজটো সিলেক্ট কৰিব আধাৰ কাৰ্ডত যেনেকৈ দিয়া আছে আপোনালোকৰ নামটো ঠিক তেনেকৈ আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে নামটো বহাই দিব ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো দি দিব টিক লগাই পেলাই আপোনালোকে এইটো ভেৰিফাই অপশ্যনত ক্লিক কৰিব ইয়াতে ফাদাৰ নেমটো দি দিব আপোনাৰ হাজবেণ্ড নেম ফাদাৰ নেম যি হয় আপোনালোকৰ সেইমতে দি দিব জেণ্ডাৰটো সিলেক্ট কৰিব জেণ্ডাৰটো কি হয় আপোনালোকে ইয়াতে এবাৰ আকৌ এবাৰ সিলেক্ট কৰি ল'ব কেটেগৰীটো সিলেক্ট কৰিব আপোনালোকে BPLৰ নে APLৰ হয় আপোনালোকে যি হয় আপোনালোকৰ মতে সিলেক্ট কৰি ল'ব সাব কেটেগৰীটো সিলেক্ট কৰিব SC ST OBC যি হয় আপোনালোকে সেইটো ইয়াতে সিলেক্ট কৰি ল'ব কাৰ্ড টাইপ আপোনালোকে থ্ৰুৰে আপোনালোকে এপ্লাইটো কৰিব সেইমতে আপোনালোকৰ কেইবাটাও অপশ্যন দিয়া আছে ইয়াতে দিয়া আছে ভোটাৰ ID ৰেচন কাৰ্ড জব কাৰ্ড ড্ৰাইভিং লাইচেন্স BPL কাৰ্ড আধাৰ কাৰ্ড আপোনালোকৰ এটা যিকোনো এটা কাৰ্ড সিলেক্ট কৰি ল'ব আপোনালোকৰ যিটো সুবিধা হয় সেইমতে দি ল'ব কাৰ্ডটো ইয়াতে কাৰ্ড নাম্বাৰটো বহাই দিব তলত যি কাৰ্ড দিছে আপোনালোকে সেই কাৰ্ডৰ নাম্বাৰটো তলত বহাই দিব মোবাইল নাম্বাৰটো দি দিব এটা আকৌ এটা মোবাইল নাম্বাৰ দি দিব আপোনালোকে তাৰপিছত ইমেইল আছে যদি দিব নাথাকিলেও কথা নাই আপোনালোকে এড্ৰেছটো আকৌ এবাৰ বহাব লাগিব এড্ৰেছটো ইয়াতে ধুনীয়াকৈ বহাই দিব তাৰপিছত আপোনালোকে বেংকৰ IFC কোডটো বহাব লাগিব বেংক IFC কোডটো বহাই দিব আপোনালোকে বেংক নেম সিলেক্ট কৰিব ব্ৰাঞ্চটো সিলেক্ট অট'মেটিক সিলেক্ট হৈ আহিব তাৰপিছত আপোনালোকৰ ব্ৰাঞ্চ এড্ৰেছটো আহি যাব বেংক ষ্টেটটো আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টটো আহি যাব একাউণ্ট নম্বৰটো বহাই দিব কনফাৰ্ম একাউণ্ট নম্বৰটো ভালকৈ চাই চিতি বহাব যিহেতু বেংকৰ একাউণ্টতহে আপোনাৰ পইচাটো সোমাব ইয়াতে চাওক আপোনালোকে পাছবুকটো আপলোড কৰিব লাগিব পাছবুকটো আপোনালোকে চুজ ফাইলত গৈ পাছবুকটো আপলোড কৰিব লাগিব 100 KB ভিতৰত আপোনালোকে পাছবুকখন সাইজটো মিলাই লৈ আপলোড কৰিব নেক্সট আপোনালোকে গোটেইখিনি হোৱাৰ পাছত আপোনালোকে এই এপ্লাই অপশ্যনটোত ক্লিক কৰিব এপ্লাই প্ৰচেছটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে এই থ্ৰী ডটত আহি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে তিনিটা অপশ্যন দেখা পাব এটা নিউ এপ্লিকেশ্যন এটা হ'ল ভিউ এপ্লিকেশ্যন আৰু এটা দিয়া আছে চেঞ্জ পাছপোৰ্ট আপোনালোকে এই ভিউ অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰে আপোনালোকৰ এপ্লিকেশ্যনখন কিমান আগবাঢ়িছে নাই বঢ়া গোটেইখিনি এই ভিউ এপ্লিকেশ্যনত গৈ আপোনালোকে চাব পাৰিব চাওক বন্ধু-বান্ধৱীসকল আপোনালোকৰ পঞ্চায়তৰ ফালৰ পৰা GRS আহিব GRS আহি আপুনি কোনখিনি ঠাইত শৌচাগাৰটো বনাব সেই ঠাইডোখৰত জিঅ'টেক কৰিব জিঅ'টেক কৰাৰ পাছতহে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ছাবমিট হ'ব আৰু তাৰ পাছতহে আপোনাক 15,000 টকাটো আপোনাৰ একাউণ্টত ডাইৰেক্ট সোমোৱাই দিয়া হ'ব গতিকে ভিডিঅ'টোত ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবৰ কাৰণে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ